মনত প্ৰশ্ন হ'ব পাৰে যে কি কৰো এফডি কৰো মিউচুৱেল ফাণ্ড কৰো ষ্টক মাৰ্কেট কৰো ইমানবিলাক অপচন বজাৰত আছে আজি এফডিৰ দুটামান সুবিধাৰ বিষয়ে জানোৱা হওক বিশেষকৈ যেতিয়া শৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰো আমি 2-3 বছৰৰ কাৰণে বা এবছৰৰ কাৰণে সেই ক্ষেত্ৰত আমাক এফডিয়ে কেনেকুৱা ধৰণৰ সুবিধা দিব পাৰে আপোনালোকে জানেনে আজিকালি এনেকুৱা ধৰণৰ কেইবাটাও বেংক আছে যাৰ এফডিৰ ৰেট ডেট মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ ৰেটতকৈ বেছি ভাল তাৰ উপৰি আপুনি যেতিয়া এফডিৰ পৰা পইচা উলিয়াবলৈ বিচাৰে তেতিয়া খুব সহজ কাৰণ একেদিনাই আপুনি বেংকলৈ গৈ এফডি ভাঙি তাৰ পৰা পইচা উলিয়াব পাৰে যিকোনো মিউচুৱেল ফাণ্ড ডেট মিউচুৱেল ফাণ্ড হওক বা ইকুইটি মিউচুৱেল ফাণ্ড হওক তাতে আপোনাৰ প্ৰায় এক সপ্তাহৰ সময় লাগে তাৰ উপৰি থাৰ্ড যিটো সুবিধা সেইটো হৈছে টেক্সেশ্যন আপোনাৰ ইনকাম টেক্সৰ যি স্লেবৰ ভিতৰতে পৰে এফডিৰ ইন্টাৰেষ্ট তাৰ লগতে এড কৰি আপোনাক তাৰ ওপৰতে টেক্স দিয়াৰ প্ৰয়োজন হ'ব কিন্তু মিউচুৱেল ফাণ্ড যদি কৰে আপুনি তাৰ পৰা যি পইচাই ঘটিব তাৰ ওপৰত আপুনি লং টাৰ্ম বা শৰ্ট টাৰ্ম কেপিটেল গেইন টেক্স দিব লাগিব লগতে যদিহে আপুনি সিনিয়ৰ সিটিজেন তেনেহলে এফডিৰ ক্ষেত্ৰত আপুনি বেলেগতকৈ যিসকল সিনিয়ৰ সিটিজেন নহয় তেওঁলোকতকৈ কিছু পৰিমাণে 0.5-0.6% বেছি ৰিটাৰ্ণো পাব পাৰে আৰু কোনো বেংকৰ ক্ষেত্ৰত এই সুবিধাটো মহিলাৰ ক্ষেত্ৰতো প্ৰযোজ্য